আপোনালোকে মই অসমৰ মিডিয়াক এটা কথা অনুৰোধ কৰিম যে আপোনালোকে এই 8 লাখ ল'ৰা ছোৱালীৰ মূৰকেইটা গৰম কৰি নেপেলাব। এটা ভাল কথা নহয়। কোনোবা এজনে এটা টুইট কৰি দিলে যে মোৰ ইয়াতে মোৰ মানুহে মোক যোগাযোগ কৰিছে। হয়, তেনেকে পৰীক্ষা ৰিজাল্ট হয় নেকি? প্ৰশ্নৰ কাকত সেৱাত আছে, তাত তেওঁলোকে প্ৰশ্নৰ কাকতৰ এক্সামিনেশ্যনৰ ৰিজাল্ট দিব। ৰিজাল্ট দিলে যেতিয়া গোটেই অসমৰ দুখীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকে পাব, চবৰে চকু খুলি যাব। এটা 15 তাৰিখে কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিব। আপোনালোকে চাব কোনবিলাকে পাব। প্ৰথম ক'লে 8 লাখ ষ্টুডেণ্ট, কেনেকে 12 লাখে পৰীক্ষা দিলে। তাৰপিছত ক'লে কেনেকে ইণ্টাৰনেট বন্ধ কৰিলে। অসমৰ দুই এটা ৰাজনৈতিক দল আৰু সংবাদ মাধ্যম তেওঁলোকে চেষ্টা কৰি আছে যে কেনেকে 1 লাখ নিযুক্তিটো বন্ধ হ'ব পাৰে। মই ক'লো নহয়, ভূপেন বৰাই আলোচনা কৰিব নেকি? কংগ্ৰেছে ভাল পাব নেকি যদি 26,000 ল'ৰা ছোৱালীয়ে 1 টকা নিদিয়াকৈ চাকৰি পায়? তেওঁলোকে ভাল পাব নেকি? আৰে বাবা, ৰিজাল্টলৈকেতো ৰখক। ৰিজাল্টটোত ওলাব নহয় যে মুকেশ আম্বানী ল'ৰাই চাকৰি পাইছে নে গাঁৱত পকৰি বিক্ৰী কৰা ল'ৰা ছোৱালীয়ে চাকৰি কৰিছে। ৰিজাল্টে ক'ব নহয়। এটা ষড়যন্ত্ৰ নহয়। মই ভাবো যে এইবিলাক হৈছে মানসিকভাৱে খুব দুৰ্বল, যে চাকৰি দি দিব বিজেপিৰ ভাল হৈ যাব। আৰে বিজেপিৰ ভাল নহয়, 26,000 দৰিদ্ৰ পৰিয়ালৰ ঘৰত খোৱা বোৱাৰ এটা পথ উজ্বলিব। তেওঁলোকৰ পিতৃ মাতৃ অপেক্ষা কৰি আছে। এজন ল'ৰাই কৈছে যে মোৰ প্ৰাক্তন বিধায়কে পইচা খুজিছে। প্ৰাক্তন বিধায়কৰ নাম সুধিছো, কয় নাম নাজানো। আৰু এনেকে কিবা গাড়ীত আহিব পাৰে নেকি? এইখন কি জেমছ বণ্ডৰ চিনেমা নেকি যে কোনোবাই গাড়ী নম্বৰ এটা, যদি কালি মোৰে গাড়ী নম্বৰটো কৈ দিলে, এইটো কি মোৰ লগত সম্পৰ্ক কি? এটা জেমছ বণ্ডৰ ফিল্ম নেকি এইখন? কি জানে আপোনাৰ গাড়ী নম্বৰটোৱে কৈ দিয়ে। আৰে বাবা, পৰীক্ষাৰ প্ৰশ্ন কেইটা ওলাল, ক'ত পালো? ফাদিল হ'ল যদি কোনে ফাদিল কৰিলে? টকা দিলো যদি কাক দিলো? নামটোতো লাগিব। এনেকে অসমৰ দুই এটা মিডিয়াই যিটো উৎপাত কৰিছে, ল'ৰা ছোৱালীবিলাকে পগলা হৈ যাব নহয়। 8 লাখ ল'ৰা ছোৱালী নাপায় নহয়। আৰে এইবোৰ কাম কৰিব পায় নেকি? আজি এজন ল'ৰাই কৈছে, টুইট কৰিছে যে মোৰ ওচৰত আহি কৈছে। আৰে তেনেকেতো দালাল অসমত অভাৱ আছে নেকি? আজি অসমততো দালালৰ কোনো অভাৱ নাই। চবেই ক'ব যে মই চাকৰি দিব পাৰিম, টকা দিয়ক। কিন্তু তেওঁলোকে টকা লোৱাকেইটা চাকৰি পাব নেকি? সেইটোতো অপেক্ষা কৰিব লাগিব ন ৰিজাল্ট দিয়ালৈকে। সংবাদ মাধ্যমৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিয় আজি প্ৰথম দিনাৰ পৰাই দুটামান সংবাদ মাধ্যমে চেষ্টা কৰি আছে। প্ৰথম ক'লে ইণ্টাৰনেট কিয় বন্ধ কৰিব লাগে, তাৰপিছত ক'লে 9 লাখ ল'ৰা ছোৱালী 12 লাখ কেনেকে পৰীক্ষা এমপ্লয়মেণ্ট এক্সচেঞ্জত আহিলে। আৰে 4টা পৰীক্ষাত যদি এজন ল'ৰাই 4টা পৰীক্ষা দিয়ে, বহি 12 লাখখন নহ'ব নেকি? কেইটামান সংবাদ মাধ্যমে এইটো বহুত চেষ্টা কৰি আছে, দুই এজনে, আৰু কেইটামান ফ্ৰাষ্ট্ৰেটেড পলিটিকেল পাৰ্টি। ৰিজাল্টৰ দিনাখন পানী গাখীৰ হৈ যাব নহয়। ৰিজাল্ট মইতো কৈছো যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব।